हेलो गाइस की खबर सकलोरे আজি মই বনাবলৈ লৈছো এয়া কাচকলেৰে চিপস আপোনালোকে বাৰু কাচকলেৰে চিপস বনাই পাইছেনে বা বনাই খাই পাইছেনে এবাৰ খাই চাবচোন খাবলৈ বহুত টেস্টি হয় মই বাৰু আগতে বনাইছো আজি ভাবিলো ভিডিওটি আপোনালোকৰ লগতো শেয়াৰ কৰো এয়াতে মই চিপস বনাবলৈ 4টা কাচকল লৈ লৈছো আপোনালোকে বেছিও লব পাৰে এয়া মই এইবাৰ কাচকল গেটা এনেদৰে বাকলি গুছাই পিস পিস কৈ কাটি লম জুনে যেনেদৰে শেপ দিয়ে কোনোবাই দীঘল দীঘল কৈও কাটি লব পাৰে আৰু গোল গোল কৈও কাটি লব পাৰে যদি কাচকল গেটা ডাঙৰ হয় তেতিয়া হলে গোল গোল কৈ কাটি লব আৰু যদি কাচকল গেটা সৰু হয় তেতিয়া হলে দীঘল দীঘল কৈ কাটিলেও হ'ব এইবাৰ মই কাচকলখিনি গোল গোল কৈ এনে ধৰণে কাটি লম আপোনালোকে দীঘল দীঘল কৈও কাটি লব পাৰে এনে ধৰণে মই গোটেইখিনি কাচকল কাটি লম এনেদৰে কাটি লব এইবাৰ মই বেলেগ বাচন এটাত ইয়াতে পানী লৈ লৈছো পানীখিনিত মই দিম এইবাৰ এচামুচ নিমখ আৰু অকণমান দি দিও ইয়াতে মই নিমখ দি লৈছো দি এয়া কাচকলখিনি ইয়াতে 10 মিনিট মান সময় তিয়াই থম তিয়াই থোৱা কাটি লোৱা কাচকলখিনি এইবাৰ ইয়াতে মই টুকি লম এয়া কাগজখনতে এনেদৰে পানীটো শুকাবলৈ দিম অকণমান এনেদৰে এই যে মই নিমখ দিছিলো সেই নিমখখিনি ইয়াৰে ভিতৰত সোমাই গৈছে এয়া কাচকলখিনি মই পানীৰ পৰা উলিয়াই লৈ ইয়াতে কাগজ এখনতে অকণমান শুকাবলৈ দিছো এয়া অকণমান পানীটো পৰিলে এইবাৰ মই চিপছখিনি ভাজি লম এইবাৰ মই প্লেট এখন লৈ লৈছো ইয়াতে মই কি দিম জানেনে ইয়াতে দিম ইয়া 2 চামুচ চাউলৰ গুড়া দি দিলো চামুচ চাউলৰ গুড়া দি এবাৰ মই ইয়াতে দিম অকণমান হালধি আৰু ইয়াতে এবাৰ দিম এয়া ৰেড চিলি পাউডাৰ এয়া মই মিশ্ৰণখিনি এনেদৰে মিক্স কৰি ললো এবাৰ মই ইয়াতে এয়া কাচকলখিনি মিক্স কৰি দিম এনেদৰে মিক্স কৰি দিম কাচকলখিনি মিক্স কৰি এনেদৰে সানি দিম এয়া মই কাটি লোৱা কাচকলখিনি এয়া দেখিছেনে ইমান ধুনীয়াকে মছলাখিনিৰে সৈতে মিক্স কৰি লৈ ললো এইবাৰ মই ভাজিম ইয়াতে মই এবাৰ তেল দি দিম এয়া মই লৈ লৈছো ৰিফাইন মই ৰিফাইনেৰে ভাজিম আপোনালোকে যিকোনো তেলো ল'ব পাৰে এবাৰ তেলখিনি মই গৰম হ'বলৈ দিম ৰিফাইন অইলখিনি প্ৰায় গৰম হৈ আহিছে এবাৰ মই গেছটো লো ফ্লেম কৰি দিম গেছটো লো ফ্লেমত ৰাখি এবাৰ চিপছখিনি ভাজি লম এয়া মই কাচকলৰ চিপছখিনি বহাই দিছো ইয়াতে আধা ভজা হোৱাৰ পিছত মই চিপছখিনি কাঢ়ি লম এয়া মোৰ চিপছখিনি হাফ ফ্ৰাই কৰা হৈ গ'ল এইবাৰ মই কাঢ়ি লম গোটেই ফ্ৰাই কৰা হোৱা নাই দেই এয়া হাফ ফ্ৰাই হে কৰা হ'ল এয়া মই গোটেইখিনি চিপছ কাঢ়ি লম মই আধা ভজা হোৱাৰ পিছত কাঢ়ি লৈছো এইবাৰ মই আকৌ ভাজিম এইবাৰ মই আকৌ অকণমানকৈ বহাই দিম এবাৰ কমকৈ ভাজিব লাগিব লাষ্টৰ ষ্টেপটোত এনেদৰে কমকৈ ভাজিব ভাজা হৈ গ'লে ওপৰলৈ উঠি আহিব তেতিয়া হলে গম পাব যে চিপছ ৰেডি হৈ গ'ল এয়া মোৰ কাচকলৰ চিপছ ৰেডি হৈ গ'ল এয়া দেখিছেনে কিমান কুৰকুৰিয়া হৈছে এয়া অকমানো ঢিলা ঢিলা হৈ থকা নাই এয়া মই এটা ভানি দেখাইছো এয়া
অকমানো ঢিলা ঢিলা হৈ থকা নাই। আপোনালোকেও এনেদৰে ঘৰত এবাৰ বনাই চাবচোন। এয়া দেখিছেনে কিমান কুৰকুৰীয়া হৈছে। এয়া দোকানত কিনা আলুৰ চিপছৰ দৰে হৈছে। এয়া এই বস্তুবিধ হেলদিও হয় ল'ৰা ছোৱালীৰ কাৰণে, যিহেতু সিহঁতে কাচকল নাখায়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।